ধন্যবাদ মনুসকল মোৰ এই ভিডিঅটো ক্লিক কৰাৰ বাবে মই আপোনাক কোনো বেকাৰ বা টাইম পাছৰ কথা আপোনাক নকওঁ কিছুমান ইম্পৰ্টেন্ট টপিক আৰু ইম্পৰ্টেন্ট ফ্যাক্টছ লৈ মই আপোনালোকৰ মাজত আহি থাকিম মোৰ নাম বেদান্ত গোস্বামী আশা কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো লগতে দবাই দিব আজি আমাৰ ভিডিঅটোৰ টপিক হৈছে মোবাইলৰ ব্যাটাৰী কিয় বেয়া হয় আৰু তাৰ পৰা আমি কেনেদৰে বাচিব পাৰি ঠিক আছে এটা এটা কৈ মই পইণ্ট ওয়াইজ কথাবিলাক নম্বৰতে হৈছে আপুনি সদায় মোবাইলৰ অৰিজিনাল চাৰ্জাৰ আৰু অৰিজিনাল কেবল ইউজ কৰিব অৰিজিনাল চাৰ্জাৰ আৰু অৰিজিনাল কেবল এটা সময়ত কি হয় চাগে আপোনাৰ নষ্ট হৈ যায় মোবাইলৰ লগত যিবিলাক আহে মোবাইলৰ চাৰ্জাৰ আৰু কেবল সেবল যি আহে সেইবিলাক কি হয় এটা সময়ত নষ্ট হৈ যায় আৰু যেতিয়া নষ্ট হৈ যায় আমি কি কৰো লোকেল মাৰ্কেটৰ পৰা কম দামী মাল কেইটামান আনি পেলাই আমি ইউজ কৰি থাকো তেনেকুৱা একদম নকৰিব কাৰণ লোকেল মাৰ্কেটৰ পৰা যিবিলাক আপুনি আনিব সেইবিলাক সেই মোবাইলটোৰ বাবে স্পেশালি বনোৱা নহয় সেই মোবাইলটোৰ বাবে যদি স্পেশালি বনোৱা যোনটো চাৰ্জাৰ হ'ব সেইটো আপুনি ইউজ কৰিব পাৰে যদি আপুনি তেনেকুৱা চাৰ্জাৰ বজাৰৰ পৰা কিনি আনে আৰু এক দুইবাৰ চাৰ্জ কৰে তেতিয়াহ'লে ঠিক আছে কিন্তু যদি আপুনি সেইটো চাৰ্জাৰে আপুনি যদি লং টাৰ্মৰ বাবে ইউজ কৰে বোলে এতিয়া মই এইটোকে ইউজ কৰি আছো একদম নকৰিব ইয়াৰ পৰা আপোনাৰ মোবাইলৰ বেটাৰী ফুলি যাব পাৰে আপোনাৰ মোবাইলৰ বেটাৰী বেয়া হৈ যাব পাৰে আৰু কেতিয়াবা আপোনাৰ মোবাইলটো ব্লাষ্ট হৈ যাব পাৰে দুই নম্বৰতে মোবাইল চাৰ্জিঙত বহাই পেলাই ইউজ নকৰিব যদি আপুনি মোবাইল চাৰ্জিঙত বহাই পেলাই মোবাইলটো ইউজ কৰে কি হয় দুটা প্ৰসেস একেলগে হৈ থাকে একফালে আপোনাৰ মোবাইলটো চাৰ্জ হৈ থাকে আনফালে আপোনাৰ মোবাইলৰ বেটাৰীটো খৰচ হৈ থাকে দুইটা প্ৰসেস যেতিয়া একেলগে হয় নহয় আপোনাৰ মোবাইলটোৱে কষ্ট পায় সেইটো কাম একদম নকৰিব যদি আপোনাৰ খুব বেছি ইম্পৰ্টেন্ট আছে ইম্পৰ্টেন্ট হয় কামটো আৰু আপোনাৰ মোবাইলত চাৰ্জ নাই তেতিয়া হলে ঠিক আছে 5 মিনিট 10 মিনিট ভিতৰত কৰিব পাৰে কিন্তু যদি আপুনি মোবাইলত চাৰ্জিঙত বহাই পেলাই গেম খেলি আছে মুভি চাই আছে 1.5 ঘণ্টা 2 ঘণ্টা হৈ গৈছে আপুনি তেনেকুৱা কৰি আছে সেইটো কাম একদম নকৰিব আপোনাৰ মোবাইলৰ বেটাৰীটো বেয়া হ'ব আপোনাৰ মোবাইলটো ব্লাস্ট হৈ যাব পাৰে 3 নম্বৰতে কম ভোল্টেজত কেতিয়াও মোবাইল চাৰ্জ নিদিব কম ভোল্টেজত মোবাইল চাৰ্জ দিলে আপোনাৰ মোবাইলটো চাৰ্জ হৈ যাব অলপ দেৰিকে হ'ব কিন্তু হৈ যাব কিন্তু ইয়াত আপোনাৰ মোবাইলটো বহুত বেছি কষ্ট পাব যদি আপুনি আপোনাৰ মোবাইলটো মৰম কৰে আপুনি আপোনাৰ চাৰ্জাৰটোক মৰম কৰে তেন্তে সেইটো কাম নকৰিব মোবাইলৰ নৰ্মেল যেতিয়া আপোনাৰ ঘৰত ভোল্টেজ ভাল থাকে নৰ্মেল থাকে তেতিয়া আপুনি চাৰ্জ দিয়ক এনেকে কম ভোল্টেজত যদি আপুনি চাৰ্জ দিয়ে সঁচাকে মোবাইলটোৱে বহুত বেছি কষ্ট পায় 4 নম্বৰতে অতিৰিক্ত সময় মোবাইল ইউজ কৰাৰ পাছত লগে লগে আপুনি চাৰ্জত নবহাব যদি আপুনি ধৰক মোবাইলটো আপুনি ইউজ কৰি আছে গেম সেম খেলিলে বা মুভি চুভি চালে 1.5 ঘণ্টা সময় হৈ গ'ল আৰু মুভিটো চোৱাই হোৱাৰ লগতে আপুনি চাৰ্জত বহাই দিলে মোবাইলটো সেইটো কাম নকৰিব প্ৰথমতে মোবাইলটো ইউজ কৰিলে নহয় এতিয়া তাক 5-10 মিনিট ৰেষ্ট দিও মোবাইলটো কিয় আপুনি যেতিয়া চলাই থাকে তাত প্ৰসেসৰটো চলি থাকে ঠিক আছে প্ৰসেসৰটো চলিলে কিয় মোবাইলটো গৰম হয় আৰু গৰম হৈ গলে মোবাইলটো অলপ হাই হৈ যায় এতিয়া আপুনি যদি লগে লগে চাৰ্জত বহাই দিয়ে মোবাইলটো বহুত কষ্ট পাব সেইটো কাম নকৰিব প্ৰথমতে মোবাইলটো 5-10 মিনিট আৰাম দিয়ক তাৰ পিছত আপুনি চাৰ্জত নম্বৰ পইণ্ট আছে অতিৰিক্ত সময় ফ্ল্যাশ লাইট অন কৰি নাৰাখিব যদি আপুনি অতিৰিক্ত সময় ফ্ল্যাশ লাইট অন কৰি ৰাখিছে তেতিয়া হলে আপোনাৰ বেটাৰী বেয়া হ'ব পাৰে সব বেটাৰী ক্ষেত্ৰত কি হয় এই যে আপোনাৰ ফ্ল্যাশ লাইটটো দিয়ে এটো আপোনাৰ অতিৰিক্ত বস্তু তেনেকুৱা নহয় আপোনাৰ ফ্ল্যাশ লাইটটো ঘৰৰ লাইটৰ ইউজৰ বাবে দিয়া নাই সেইটো আপোনাৰ ইমাৰ্জেন্সিৰ বাবে দিছে কিছুমানৰ কি হয় ঘৰৰ লাইন গুচি গল কি ফ্ল্যাশ লাইট জ্বলাই পেলাই ভাত খাই আছে সেইটো কাম একদম নকৰক যদি মোবাইলটো ভালে ৰাখিব বিচাৰে আপোনাৰ বেটাৰী বেকআপ যদি লং লাষ্টিং হ'ব লাগে তেতিয়া হলে ফ্ল্যাশ লাইটটো খুব বেছি 5 মিনিট অতিৰিক্ত 10 মিনিট তাৰ ওপৰত কিন্তু নকৰিব তেনেকুৱা হলে মোবাইলৰ বেটাৰী বেছি দিন নিটিকে এইখিনি পাঁচটা কথা এই পাঁচটা কথা আপুনি মনত ৰাখিব আৰু আশা ৰাখিছো মই কোৱা কথাখিনি আপুনি ভালকে বুজি পাইছে এনেকৈ কিছুমান ইম্পৰ্টেন্ট টপিক আৰু ইম্পৰ্টেন্ট ফ্যাক্টছ লৈ মই আপোনালোকৰ মাজত আহি থাকিম ঠিক আছে ধন্যবাদ আৰু এই ভিডিঅটোৰ পৰা যদি আপুনি অলপো কিবা বুজি পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে অলপ প্লিজ